আমি নথৈ আনন্দিত আমাৰ এই দৌল উৎসৱত বা দৌল মেলাত আজিৰ নিচিনাকৈ আগতে কেতিয়াও কোনো এজন আমাৰ তেনেকুৱা ব্যক্তি অহা নাই। আজিয়ে প্ৰথম আমি অহাৰ কাৰণে আমি নথৈ আনন্দিত। আমি এই বাইদেউক সদায় ৱেলকাম জনাই আছোঁ অহাৰ কাৰণে। অনাগত দিনত বাইদেউ নিৰ্বাচনত অৱতীৰ্ণ হ'ব, আপোনালোকে কি বিচাৰে বাইদেউৰ পৰা? আমি বাইদেউ নিৰ্বাচনত অৱতীৰ্ণ হ'লে আমি নথৈ আনন্দিত হ'ম, কাৰণ আমি সদায় নতুন মুখ এটা বিচাৰি আছোঁ। আৰু বাইদেউ এই আমাৰ ৩ নং SC কোকৰাঝাৰ সমষ্টিত যদি তেওঁ প্ৰাৰ্থী হয় আমি খুবেই আনন্দিত হ'ম আৰু তাকে আমি পোৱাৰ কাৰণে আমি কামনা কৰিছোঁ। আৰু আমাৰ এই দৌল উৎসৱ তথা পাগলাবাৰ পৰা তাৰ ওচৰত সদায় আশীৰ্বাদ আছে যাতে তেওঁ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হয়, জয়যুক্ত হ'ব পাৰে। তাৰ কাৰণে আমি সদায় আমাৰ পাগলাবাৰ তৰফৰ পৰা আমি তাক আশীৰ্বাদ বা মন্দিৰৰ পৰা শুভেচ্ছা থাকিল। আৰু আমি আমাৰ বিটিয়ে পঢ়া মই এইটোৱে আমি ধন্যবাদ জনাম যে তেখেত যাতে আমাৰ বাইদেউক BPFৰ তৰফৰ পৰা মনোনীত কৰি তেওঁক প্ৰাৰ্থীটো প্ৰদান কৰিলে আমি নথৈ আনন্দিত হ'ম। তেওঁ এজন মানে সমাজসেৱক হিচাপে কাম কৰিব ওলাইছে, সেইকাৰণে আমি খুবেই আগ্ৰহী আৰু তেওঁ পোৱাটো আমি আশা কৰি আছোঁ।